গুড মৰ্নিং গাইজ, ৱেলকাম টু মাই আনাদাৰ ভ্লগ। আজি ৰাতিপুৱাই যিহেতু মোৰ ভ্লগ এটা বনালোঁ, ভ্লগটোত বিশেষ একো নাই। আজি ৰাতিপুৱাই আমাৰ ৰাস্তা এটা বনাই আছোঁ আগফালে। সেই ৰাস্তাটো জেচিবি আহিছে। মোৰ পিছফালে চাওক জেচিবি লাগি আছে। আমাৰ ঘৰৰ সন্মুখতে এটা ৰাস্তা বনাম। সেই ৰাস্তাটোৱে ধুনীয়াকৈ আজি জেচিবি লগাইছোঁ, যাতে তাৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়ে আৰু কম সময়ৰ ভিতৰতে ৰাস্তাটো বনাই দিবলৈ। মানে এইটো ঘৰৰ একদম চিধা চিধি, মই এতিয়া য'ত ৰখি আছোঁ তাৰ চিধা চিধি এইফালে ৰাস্তা এটা হ'ব। কাৰণ যিটো ৰাস্তা আগতে আছিল সেইটো ৰাস্তা বেকা হৈ আছিল। সেইটো কাৰণে আজি ৰাতিপুৱাই জেচিবি মাতিছিলোঁ। ৰাতিপুৱা জেচিবি একদম সোনকালে আহি গ'ল। সেইটো কাৰণে সোনকালে উঠি পেলাই মাটি চপোৱা চাই আছোঁ। আৰু এইকাৰণে দিয়ে নেকি এতিয়া জেচিবিয়ে মাটি পেলাই আছে। সেইকাৰণে এইকণ জেগাতে ৰাস্তাটো হ'ব। এইকণৰ পৰা খান্দি আনি এইকণ জেগাত পেলাইছে আৰু এইকণ জেগাত দিয়ে ৰাস্তাটো হ'ব। আৰু এইফালে দিয়ে চিধা চিধি হ'ব, চিধা চিধি ৰাস্তা। ৰাস্তাৰ কাম পিছফালে চলি আছে। জেচিবিখন আমাৰ হিমাদাই লৈ আনিছিলে ৰাতিপুৱাৰ সময়তে। কেনেকুৱা জেচিবি কাম কিমান আগুৱাইছে? আৰু এঘণ্টামানৰ পিছত হ'ব পাৰে। তাৰপিছত আমি নিশ্চয় ৰাস্তাটো দেখা পাম। কেনেকুৱা হ'ব আপোনালোকে পিছত লাইক কমেণ্ট কৰি জনাব। কাৰোবাক লাগিলেও ক'ব, জেচিবি দৰকাৰ হ'লে খবৰ কৰিব। এওঁ জনাই দিব, এওঁ আনি পেলাই জেচিবি দিব। আৰু ট্ৰেক্টৰ যদি প্ৰয়োজন আছে কাৰোবাক ট্ৰেক্টৰ দিব। আৰু মাটি চাটি যদি কাৰোবাক লাগে গোটেইখিনি তেওঁ দিব পাৰিব। সেইকাৰণে আধা কাম হৈ গৈছেগৈ আৰু অলপ 10-15 মিনিট লাগিলে গৈ ৰাস্তাটো ওলাই যাব। ৰাস্তা কাম হৈ আছে। ওপৰৰ ফালৰ পৰা আমাৰ ছাইডৰ ভিউটো দেখুৱাম বলক। এইখন ছাইডৰ বৃন্দাবন নাৰ্চাৰী। এইফালে চাওক পথাৰৰ পিছ চাইডে। এই পিছফালে এখন গাঁও হয়। সেইখিনি হৈ গৈছে আমাৰ বাঁহ। সেইখিনিৰ পৰা এইখিনি আমাৰ পথাৰ। এইখিনি গছ গছনি আছে, গছৰ ডাল চাল কাটি থৈ দিয়া আছে গোটেইখিনি। সেইটোৱে আমাৰ ঘৰৰ চাৰিফালটো দেখুৱালোঁ। আমাৰ যিহেতু ৰাস্তা কাম চলি আছে, সেইটো কাৰণে ৰাস্তাটো সম্পূৰ্ণ হ'লেহে বাকীখিনি দেখুৱাম। আৰু তাক কোৱা ভিডিঅ'টো সকলোৱে চাব। ৰাস্তা কাম প্ৰায়খিনি হৈছে। আৰু যদি আধা ঘণ্টামান হৈ যায় তেনে ৰাস্তাটো এইফালে ওলাই যাব। ফাইনেলি গাইজ আমাৰ ৰাস্তা ওলাই গ'ল ঘৰৰ। এতিয়া ঘৰ অহা যোৱা কৰিবলৈ আমাৰ সুবিধা হ'ব। তো ফাইনেলি গাইজ আমাৰ ঘৰৰ যিটো ৰাস্তা আছিল সেইটো হৈ গ'ল। মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বজাৰটো খটংকৈ বজাই দিব।